yoga and beauty with Rimi চেনেললৈ সকলোকে স্বাগতম জনাইছো। আজি আপোনালোকৰ কাৰণে লৈ আহিছো পানী গাঁঠিৰ বিষৰ সমস্যাৰ কাৰণে যোগাৰ কেইটামান এখন যিসকল মানুহৰ ইতিমধ্যে পানী গাঁঠিৰ বিষৰ সমস্যা হৈ আছে এই ভিডিঅ'টো আপোনালোকৰ বাবে আজি মই যিদৰে দেখুৱাম ঠিক তেনেদৰে আপোনালোকে যদি 1 মান্থ মান কন্টিনিউ যোগা প্ৰেক্টিছ কৰে মই ভাবো আপোনালোকৰ পানী গাঁঠিৰ বিষৰ সমস্যা দূৰ হ'ব। মই এতিয়া যিদৰে দেখাম ঠিক তেনেদৰে কৰিব। প্ৰথমে আপোনালোকে দুইখন হাত কঁকালত ৰাখি ল'ব, তাৰ পিছত ভৰি গুৰহাটো যিমান পাৰে ওপৰলৈ উঠাব, গুৰহাটো নমাই দিয়াৰ লগে লগে ভৰি আঙুলিৰ ওপৰত উঠিবলৈ চেষ্টা কৰিব। এবাৰ ভৰি গুৰহাৰ ওপৰত উঠিব, এবাৰ ভৰি পতাৰ ওপৰত উঠিব। এনেদৰে আপোনালোকে 15 পৰা 20 বাৰ পৰ্যন্ত প্ৰেক্টিছ কৰিব। প্ৰথমতে আপোনালোকে 5 বাৰকৈ কৰিব, পিছত আপোনালোকে 20 বাৰ প্ৰেক্টিছ কৰিব। আৰু পিছত মই এতিয়া যিটো আসন দেখুৱাম এই আসনটো যদি কঁকালৰ বিষৰ সমস্যা আছে, কঁকাল বিষৰ সমস্যা থাকিলে এই আসনটো স্কিপ কৰিব। দেখিছে মই কেনেদৰে লাহেকৈ তললৈ নামি বডিটো অকণমান আগলৈ লৈ গ'লোঁ। এটা মাউণ্টেইন আকৃতিৰ দৰে মই শৰীৰটো কৰি লৈছোঁ। ইয়াৰ পিছত কি কৰিব, ভৰি আঙুলিৰ ওপৰত লাহেকৈ গুৰহাটো ওপৰলৈ উঠাইছোঁ, গুৰহাটো তললৈ নমাইছোঁ। উশাহ নৰ্মেল ৰাখিব। এনেদৰে আপোনালোকে 10 বাৰমান প্ৰেক্টিছ কৰিব। একো কৰিব নালাগে, কেৱল আঙুলিৰ ওপৰত গুৰহাটো উঠাব লাগে, আকৌ আঙুলিৰ ছাপৰ্টত গুৰহাটো এনেদৰে নমাই দিব লাগে। যিমান পাৰে আপোনালোকে কৰিবলৈ চেষ্টা কৰিব। পুনৰবাৰ কৈছোঁ, যদি কঁকালৰ বিষ আছে এই আসনটো নকৰিব। এই আসনটো কৰাৰ পিছত কিছু সময় এনেদৰে বিশ্ৰাম কৰিব। ইয়াৰ পাছত আপোনালোকে দণ্ডাসনত বহি ল'ব। মই যিদৰে বহিছোঁ ঠিক তেনেদৰে বহি ল'ব। এতিয়া ভৰি আঙুলিবোৰ যিমান পাৰে সন্মুখৰ ফালে টানিবলৈ চেষ্টা কৰিব। এবাৰ ওপৰলৈ টানিব, এবাৰ সন্মুখৰ ফালে টানিব। এনেদৰে আপোনালোকে 10 বাৰকৈ প্ৰেক্টিছ কৰিব। এনেদৰে কৰি লোৱাৰ পিছত আপোনালোকে ভৰি দুখন ক্লক ৱাইজ এণ্টি ক্লক ৱাইজ এবাৰ চিধাকৈ 10 বাৰ ঘূৰাব, এবাৰ উল্টাকৈ 10 বাৰ ঘূৰাব। মই যিদৰে দেখাইছোঁ ঠিক তেনেদৰে প্ৰেক্টিছ কৰিব। ইয়াৰ পাছত আপোনালোকে এখন ভৰি তলত ৰাখিব আৰু এখন ভৰি চিধাকৈ ৰাখিব। যিখন ভৰি তলত ৰাখে যিমান পাৰে তললৈ নমাবলৈ চেষ্টা কৰিব, ওপৰ ভৰিখনো ওপৰলৈ উঠাবলৈ চেষ্টা কৰিব। এনেদৰে আপোনালোকে 10 বাৰমান প্ৰেক্টিছ কৰি ল'ব। তাৰপিছত দুইখন ভৰি গাৰ কাষলৈ চপাই আনি কিছু সময় এনেদৰে বিশ্ৰাম কৰি ল'ব। ইয়াৰ পিছত এতিয়া মই যিটো আসন দেখুৱাম, যদি আপোনালোকৰ কঁকাল বিষৰ সমস্যা আছে আপোনালোকে নকৰিব। প্ৰথমে বজ্ৰাসনত বহি ল'ব। বহি লোৱাৰ পিছত দুইখন হাত লাহেকৈ তললৈ নমাই দিব। এতিয়া হাতৰ ছাপৰ্টত আৰু ভৰিৰ ছাপৰ্টত সম্পূৰ্ণ শৰীৰটো উঠাই দিব। এতিয়া কি কৰিব জানেনে, ভৰি আঙুলিৰ ছাপৰ্টত এবাৰ গুৰহাটো ওপৰলৈ উঠাব, এবাৰ তললৈ নমাব। দেখিছেনে মই কিদৰে কৰিছোঁ? ঠিক তেনেদৰে আপোনালোকে 15 বাৰমান প্ৰেক্টিছ কৰিব। ষ্টাৰ্টিঙত 15 বাৰমান নোৱাৰিব, লাহে লাহে প্ৰেক্টিছ কৰিলে আহি যাব আপোনালোকৰ। ইয়াৰ পিছত কিছু সময় এনেদৰে বিশ্ৰাম কৰি ল'ব। ইয়াৰ পিছত আপোনালোকে খোজকাঢ়িব লাগিব। ভৰি আঙুলি ছাপৰ্টত নহয়, কেৱল গুৰহাৰ ছাপৰ্টত এবাৰ চিধাকৈ যাব খোজকাঢ়ি, এবাৰ পুনৰ উল্টাকৈ ঘূৰি আহিব। এনেদৰে আপোনালোকে 10 বাৰমান প্ৰেক্টিছ কৰিব। এনেদৰে খোজকাঢ়ি লোৱাৰ পিছত আপোনালোকে কি কৰিব, পুনৰ এতিয়া আমি খোজকাঢ়িম কেৱল ভৰি আঙুলিৰ ওপৰত। এনেদৰে আপোনালোকে এবাৰ আগলৈ যাব, এবাৰ পিছলৈ আহিব। যিমান দূৰ সম্ভৱ সিমান দূৰ খোজকাঢ়িব। পাৰিলে 10 পৰা 15 বাৰমান প্ৰেক্টিছ কৰিব খোজকাঢ়িবৰ কাৰণে। তাৰ পাছত আপোনালোকে বজ্ৰাসনত বহি ল'ব। তাৰপিছত দুইখন হাত লাহেকৈ তললৈ নমাই দিব। এতিয়া কেৱল এখন ভৰিহে পিছলৈ নিব। এতিয়া আমি কি কৰিম, ভৰি আঙুলিৰ ছাপৰ্টত এটা হেঁচা প্ৰয়োগ কৰি শৰীৰটো এবাৰ আগলৈ ঠেলিম, পুনৰ ভৰিখন পিছলৈ ঠেলিম। ভৰিত এটা হেঁচা প্ৰয়োগ কৰি, কেৱল আঙুলিত হেঁচা প্ৰয়োগ কৰি শৰীৰটো এবাৰ আগলৈ দিছোঁ, পুনৰ ভৰি আঙুলিত হেঁচা প্ৰয়োগ কৰি গুৰহাটো তললৈ নমাইছোঁ। দেখিছেনে মই কিদৰে কৰিছোঁ? ঠিক তেনেদৰে কৰিবলৈ চেষ্টা কৰিব। অকণমান হাততো জোৰ দিব। যেতিয়া শৰীৰটোৰ আগলৈ ঠেলিব হাতত অকণমান জোৰ দিব। ভৰি আঙুলিৰ ওপৰত জোৰ দিহে পিছলৈ শৰীৰটো নিব। ঠিক তেনেদৰে পুনৰবাৰ কৈছোঁ, ভৰি আঙুলিৰ এটা হেঁচা প্ৰয়োগ কৰি শৰীৰটো আগলৈ দিব, পুনৰবাৰ ভৰি আঙুলিৰ ওপৰত হেঁচা প্ৰয়োগ কৰি গুৰহাটো পিছলৈ ঠেলিব। এনেদৰে আপোনালোকে দুইখন ভৰিত 10 বাৰকৈ প্ৰেক্টিছ কৰি ল'ব। এনেদৰে প্ৰেক্টিছ কৰি লোৱাৰ পিছত আপোনালোকে কি কৰিব জানেনে, বজ্ৰাসনতে পুনৰ বহি পেলাই 2-3 বাৰমান স্বাভাৱিক উশাহ নিশাহ লৈ বিশ্ৰাম কৰি ল'ব। এতিয়া আমি এইটো অৱস্থাৰ পৰা আৰু এটা আসন কৰিম। কি কৰিম জানেনে, আঁঠুটো ওপৰলৈ উঠাই দিম। কেনেদৰে, ভৰি পতাৰ ওপৰত মই সম্পূৰ্ণ বহি লৈছোঁ। ভৰি পতাৰ ওপৰত মই সম্পূৰ্ণকৈ বহি ল'লোঁ। এতিয়া কি কৰিম, সন্মুখৰ আঁঠু দুটা ওপৰলৈ উঠাই দিম। ভৰি পতাৰ ওপৰত বহি ল'ব। কেনেদৰে উঠাম, হাত দুখন লাহেকৈ তলত, হাতত এটা হেঁচা প্ৰয়োগ কৰি, দেখিছেনে মই আঁঠু দুটা কেনেদৰে উঠাই দিছোঁ। ঠিক তেনেদৰে উঠাবলৈ চেষ্টা কৰিব আৰু ভৰি পতাৰ ওপৰত সম্পূৰ্ণ বহি দিব।
যিমান পাৰে এনেদৰে 10 পৰা 20 ছেকেণ্ড পৰ্যন্ত ৰখিব এনেদৰে আপোনালোকে 5 বাৰ মানকে প্ৰেক্টিছ কৰিব পুনৰবাৰ কৈছোঁ বজ্ৰাসনত বহুতে ভৰি পতাৰ ওপৰত সম্পূৰ্ণ বহি ল'ব দুইখন হাতৰ চাপোৰ্টত জোৰ দি সম্পূৰ্ণ আঁঠুটো উঠাবলৈ চেষ্টা কৰিব যিমান কণ সময় পাৰে সিমান কণ সময় ৰখিব যদি 10 ছেকেণ্ড পাৰে 10 ছেকেণ্ড ৰখিব 20 ছেকেণ্ড পাৰিলে 20 ছেকেণ্ড ৰখিব এনেদৰে 5 বাৰকে কৰিব ইয়াৰ পাছত আপোনালোকে দণ্ডাসনত বহি ল'ব বহি লোৱাৰ পিছত এখন ভৰিৰ ওপৰত এখন ভৰি উঠাই দিব এতিয়া কি কৰিব জানেনে কেৱল গোৰ হাতটো সিধাকে 10 বাৰ উল্টাকে 10 বাৰ ঘূৰাবলৈ চেষ্টা কৰিব মই যিদৰে ঘূৰাইছোঁ ঠিক তেনেদৰে ঘূৰাব দুইখন ভৰি তেনেদৰে কৰিব আশা ৰাখিছোঁ আপোনালোকে সকলোৱে মোৰ ব্লগটো শেষলৈকে চালে বুলি চাই যদি অলপ হ'লেও ভাল পালে প্লিজ য়োগা এণ্ড বিউটি উইথ ৰিমি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব মোৰ ব্লগটো সকলোৱে শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে বহুত ধন্যবাদ জনাইছোঁ